পোনপ্ৰথমে পবিত্ৰ ঈদৰ সকলোলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি কুৰবানী ঈদ আমাৰ অসমত শান্তি সম্প্ৰীতি ভাতৃত্ববোধ যোগাই তোলক তাৰে মই কামনা কৰিছোঁ আৰু সকলো ইছলাম ধৰ্মী আৰু অসমৰ ৰাইজক পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সত্যৰঞ্জন বৰাদেৱৰ যি প্ৰেছ মিট আছিলে বাথৌ মহাসভাৰ সাধাৰণ সম্পাদক ডাঙৰীয়াক লৈ পেলাই যে এটা সংবাদমেল গুৱাহাটীত পাতিছিল আৰু এই সংবাদমেলত তেখেতে কিছুমান কথা তেওঁ বিশেষভাৱে বড়ো খ্ৰীষ্টানসকলক লৈ পেলাই যি মন্তব্য আগবঢ়াইছে ই অতিকৈ গৰিহণাৰ যোগ্য। মই এই ঘটনাক মই তীব্ৰভাৱে গৰিহণা দিছোঁ। তেখেতে কিছুমান কথা জানি লোৱাটো উচিত আছিল আৰু সেইভাৱে তেওঁ সংবাদমেলবিলাকত তেওঁ ক'ব লাগিছিল। এতিয়া বাথৌ মহাসভাৰ সংগঠনে সাধাৰণ সম্পাদক ডাঙৰীয়া যি এই সংবাদমেলত আছিলে তেওঁলোকে কৈছিল যে আমাৰ লগত তেনেকুৱা কোনো ধৰণৰ আলোচনা কৰা হোৱা নাছিলে। লুকাছ তেওঁ পুনৰ নিজ বাথৌ ধৰ্মত ঘূৰি অহাৰ বাবে তেওঁ সম্বৰ্ধনা জনোৱাহে এটা অনুষ্ঠান আছিল। তাতে তেওঁ সংবাদমেলত আমাক লৈ পেলাই তেনেকুৱা মন্তব্য কৰাত এই তেওঁৰ যি সংবাদমেল বা তেওঁ কৰা যি মন্তব্য তাৰ লগত বাথৌ মহাসভাৰ কোনো তেনেকুৱা লিংক নাই। এই কথাটো তেওঁলোকে স্পষ্টভাৱে জনাইছে, যিটো আমি এতিয়া সংবাদ মাধ্যমৰ যোগেদি আমি গম পাইছোঁ। নিখিল বড়ো ছাত্ৰ সন্থা বড়ো সাহিত্য সভাকে আদি কৰি বড়োসকলৰ বিভিন্ন দল সংগঠনেও এই কাৰ্য গৰিহণা দিছে। সত্যৰঞ্জন বৰা আমি সকলোৱে জানো যে তেওঁ সময়ে সময়ে বিভিন্ন ধৰণৰ মন্তব্য দিয়াটো আমি দেখিবলৈ পাইছোঁ। তেওঁ মুছলমান বিৰোধী মন্তব্য তেওঁ কৰে। তেওঁ চিৰিয়াখানাৰ জীৱ জন্তুক লৈও পেলাই গৌ মাংস খোৱাটো বন্ধ কৰিব লাগে বুলি তেওঁ তেনেকুৱা ধৰ্ণা চৰ্ণা দিয়াটোও আমি দেখিবলৈ পাইছোঁ। তেনেকুৱা এজন ব্যক্তি, সেই ব্যক্তিজনে বড়োসকলৰ মাজত এটা বিভাজন আনিবৰ কাৰণে এটা ষড়যন্ত্ৰ কৰাটোহে আমি দেখিবলৈ পাইছোঁ। বড়োসকল বাথৌ খ্ৰীষ্টিয়ান ব্ৰহ্মকে আদি কৰি বিভিন্ন ধৰ্মক ফেল কৰি আহিছে। বিভিন্ন ধৰ্মত বড়োসকল আছে। বড়োসকলৰ স্বাধিকাৰৰ যি আন্দোলন, লিপি আন্দোলন, সাহিত্য সভা গঠন কৰা তাত বড়ো খ্ৰীষ্টানসকলেও আছিল। নিখিল বড়ো ছাত্ৰ সন্থা গঠন কৰা তাত বড়ো খ্ৰীষ্টানসকলেও আছিল। আমাৰ মাজত তেনেকুৱা ধৰ্মলৈ কোনো ভেদাভেদ নাই। আমি সকলোৱে বড়ো। পৃথিৱীৰ সকলো বড়ো এক লোক হ'ব লাগে এই মন্ত্ৰতে বড়োসকলে বিশ্বাস কৰে। গতিকে তেওঁ সুযোগ সন্ধানী এজন ব্যক্তি আৰু সেইকাৰণে সেইদিনা তেওঁ এই সুযোগটো লৈ পেলাই ব্যৱহাৰ কৰিব বিচাৰিছিল। বড়ো খ্ৰীষ্টান বড়ো বাথৌৰ মাজত বিভাজন আনি পেলাই তেওঁ এটা লাভালাভ তেওঁ ল'বলৈ তেওঁ চেষ্টা কৰিছিল। যিটো অচেতন বড়ো ব্যক্তিসকল, অচেতন আমাৰ বড়োসকলৰ সামাজিক সংগঠন, আমাৰ ছাত্ৰ সংগঠন, সাহিত্য সভা সকলোৱে বুজি পাইছে তেওঁ আমাৰ মাজত বিভাজন আনিবৰ কাৰণে এনেকুৱা মন্তব্য তেওঁ আগবঢ়াইছিল। কিন্তু তেওঁ যিমানেই চেষ্টা নকৰক বড়োসকলৰ ঐক্যটো সদায় থাকিব। তেওঁ এটা কথাটো কৈছে, যিসকলে বড়ো খ্ৰীষ্টিয়ান তেওঁলোকৰ এছটিৰ মৰ্যাদাটো কাটিব লাগে। তেওঁ জনা উচিত যে ধৰ্মক লৈ পেলাই এছটি নহয়। কোনোবা বড়োৱে যদি খ্ৰীষ্টিয়ান ধৰ্ম লয় তেওঁৰ এছটিটো কাটা নাযায়। বড়োৱে হিন্দু ধৰ্ম ল'লে তেওঁৰ এছটিটো কাটা নাযায়।
কোনোবা যদি মুছলমানো লয় তথাপিও তেওঁ ST-টো কাটা নাযায়, কিয়নো ST-টো জাতিগত প্ৰমাণহে ধৰ্মভিত্তিক প্ৰমাণ নহয়। ST-টো নট বেছড অন ৰিলিজন, ধৰ্মৰ ওপৰত ST-টো দিয়া নহয়। তো এনেকুৱা বহুত উদাহৰণ আছে, তেওঁ সেইবিলাক জনা উচিত। উত্তৰ পূৰ্বাঞ্চলত কিছুমান ৰাজ্যত যেনেকৈ নাগালেণ্ডত নাগাবিলাকে, মিজোৰামত মিজোসকল, মেঘালয়ত খাচী আৰু গাৰোসকল খ্ৰীষ্টিয়ান মানুহ, তথাপিও তেওঁলোকে আজি ST-ৰ মৰ্যাদাটো তেওঁলোকে পাই আছে। ভাৰতৰ সংবিধানত তেনেকুৱা কোনো কথা লিখা নাই যে কোনোবা যদি ধৰ্ম সলনি কৰে তেতিয়াহ'লে তেওঁলোকৰ ST-টো কাটা যাব বুলি তেনেকুৱা কোনো উল্লেখ নাই। তো সেই কথাটো তেওঁ জনা উচিত আছিল ৰাজহুৱাভাৱে মন্তব্য কৰাৰ আগত, আৰু আমাৰ বড়োসকলক লৈ পেলাই তেওঁ কোনো ধৰণৰ তেনেকুৱা মন্তব্য দিয়াটো উচিত নহয়। তেওঁৰ কোনো অধিকাৰ নাই, তেওঁ কি কৰি থাকক, কিন্তু বড়োসকলক লৈ পেলাই লেতেৰা ৰাজনীতি কৰিবলৈ বিচৰাটো বন্ধ কৰিব লাগে। তো সেইকাৰণে আজি মই সত্যৰঞ্জন বৰা ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, তেওঁলোকৰ সংগঠনক ক'ব বিচাৰিছোঁ, আপোনালোকৰ কি এজেণ্ডা আছে আপোনালোকে কৰি যাওক, কিন্তু বড়োসকলৰ মাজত ধৰ্মক লৈ বিভাজন কৰা ৰাজনীতিটো যাতে আপোনালোকে নকৰে তাৰ পৰা বিৰত থাকিবলৈ মই আপোনালোকক অনুৰোধ জনাইছোঁ। ইতিমধ্যে বড়ো সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থা, বড়োসকলৰ বিভিন্ন সংগঠন, আনকি সিদিনা আপোনাৰ লগত থকা বাথৌ মহাসভায়ো আজি স্পষ্ট কৰি দিছে যে আপোনাৰ মন্তব্যৰ লগত বাথৌ মহাসভা কোনো প্ৰকাৰে জড়িত নহয়, আপুনি সেইটো অপব্যৱহাৰহে কৰিছে এইদিনাৰ যিটো সংবাদ মেল। গতিকে মই আহ্বান জনাব বিচাৰিছোঁ অসম চৰকাৰকো এই ক্ষেত্ৰত চোকা নজৰ দিব লাগে। যি ব্যক্তিয়ে মানে যেনে তেনে কথা ক'ব আৰু সমাজত মানে আমাৰ সমাজত নিজৰ মাজত ৰাজ্যত তেনেকুৱা বেয়া প্ৰভাৱ যাতে নেপেলায়, যি সংগঠনে তেনেকুৱা মন্তব্যবিলাক কৰে, ধৰ্মক লৈ পেলাই ঘৃণা বিয়পোৱাৰ কাৰণে অপচেষ্টা চলায়, তেনেকুৱা ব্যক্তি দল সংগঠনৰ ওপৰত চৰকাৰে যাতে নজৰ দিয়ে আৰু বিহিত ব্যৱস্থা লয়, তাৰ কাৰণে মই অসম চৰকাৰকো মই আহ্বান জনাইছোঁ।